গাইজ মানুহজনী বহুত চৰ্দি জ্বৰ তাৰ মাজতে এটা নিউ ইয়েৰ গিফ্ট ছাৰপ্ৰাইজ কৰোঁ আহক প্ৰেংক কৰিম হেল্ল' গাইজ আজি ইণ্টাৰেষ্টিং ভিডিঅ'টো লৈ আহিছোঁ মই আজি প্ৰেংক কৰিম মোৰ ৱাইফক এইটো চাওক এইটো মই লৈ আনিছোঁ ৰেন' 14 ধুনীয়াকৈ গিফ্ট পেক কৰি মেলি থৈছোঁ আৰু লগত মই লৈ আহিছোঁ এইটো আপোনাক দেখাওঁ মই এটা ব্লেক এণ্ড হোৱাইট মোবাইল এইটো ব্লেক এণ্ড হোৱাইট মোবাইল কিন্তু মই তাইক আজি ক'ম যে মই তোমাৰ কাৰণে নিউ ইয়েৰ গিফ্ট বুলি ব্লেক এণ্ড হোৱাইট মোবাইলটো লৈ আহিছোঁ তাই এক্সপ্ৰেশ্যন চাম এইটো ৰেন' 14 যিটো এতিয়া একদম ধুনীয়া চলি আছে গোটেই ইণ্ডিয়াত বহুত বঢ়িয়া চলি আছে বঢ়িয়া পিকচাৰ ক্লিয়াৰিটি এইটো তাৰপিছত মই তাইক উলিয়াই দিম আহক ৰিয়েকশ্যনটো চাওঁ ৰুমলৈ যাওঁ এইটো ব্লেক এণ্ড হোৱাইট মোবাইল কি কৰে আজি চাওঁ আহকচোন নতুন ফোন কেনে লাগিছে খোলা একেই আৰু দুটাই হেপী নহয় বোলো ছাৰ ভাল ৰিয়েকশ্যন কৰিবা মই কি কৰিম আকৌ দুয়োটাই কথা পাতিম ভাল নাই পোৱা গিফ্টটো দেখো আকৌ মই আকৌ ইমান ধুনীয়া ছাৰপ্ৰাইজ দি মেলি ৰেকৰ্ড এটা কৰিম এইটো সেইটো আহিব বাৰু তোমাৰ এতিয়া কথা পাতিবৰ কাৰণে ব্লেক এণ্ড হোৱাইট মোবাইলটো কি নালাগে বুলি ক'লা হেপ্পী নিউ ইয়েৰ হেপ্পী নিউ ইয়েৰ এডভান্স খোলা বহি লোৱাচোন ভালকৈ চোৱা কিপেড মোবাইলটো আমি জানক দিম বিশ্বাসে হোৱা নাই খোলা ক্লিয়াৰিটি আছে এইটো কিমান দাম দেখাইছে এইটো 48,000 এটকা কম এটকা ডিছকাউণ্ট দিছে ফাইনেলি মোৰ চিৰিয়াছলি মোৰ সপোন নে কি কেনেকুৱা মজা মোবাইলটো তেনেকৈ কৈছে ছেকেণ্ড হেণ্ড দিম বুলি এতিয়া এইটো লাগে নে এইটো লাগে তুমিয়ে লোৱা তোমাক মত পাৰিম মই